হাই গাইজ, কি খবৰ? আমি আজি মুভি চাব যাব ওলাইছোঁ বহুত দিনৰ মূৰত অকলে অকলে আমি দুজনী। আফটাৰ আ লং ডিকে আমি ওচৰতে যাম, ইয়াতে হাবত চাম, বেছি দূৰত নাযাওঁ। ৱাৰ 2খন চাব যাওঁ ৱাকিং ডিষ্টেঞ্চ চাই আহিম। চাই আহি কিনে আপোনালোকক কম, ৰিভিউ দিম, অনেষ্ট ৰিভিউ দিম হা। তাতে হাবত যাম আমি, যিহেতু আমাৰ ঘৰৰ পৰা ওচৰ হয়, ৰুমৰ পৰা ওচৰ হয়। চ' গাইজ আমি একদম অনেষ্ট ৰিভিউ দিম, মানে মুভিখন কেনেকুৱা লাগিল চাই, তাতে কেনেকুৱা লাগিল। আমিতো এনে গৈছোঁ চিনেমা হলত, আজি বাৰু আপোনালোককো ৰিভিউ এটা দি দিম কেনেকুৱা লাগে, আৰু মই পাৰে নে নোৱাৰে। আৰু মই আগতে বন্দবস্ত কৰি লৈছোঁ একো নাখাওঁ বুলি গাইজ, তাতে বহুত দাম যিহেতু মই হৈছোঁ কনফিউজ। সেইটো পিছত চাবিটো দেখা যাব, ৰাস্তা ইমান লেতেৰা দেখা যাব, গৈ আছোঁ, আপোনালোকক দেখাম, চাই থাকিব। অনলাইন জনগণ গাইজ, এইফালে আমি লৈছোঁ কফি আৰু চেণ্ডউইচ। ডান্স কৰি আছোঁ, আমি লৈ লৈছোঁ। ইণ্টাৰভেল হৈছে এতিয়া আমি যিহেতু আমাৰ ধুনীয়া লাগিছে। ইণ্টাৰভেল হৈছে, এতিয়া আমি লৈ লৈছোঁ কফি এণ্ড চেণ্ডউইচ। চ' ৰাতি গৈ কিনে ভাত নাখাওঁ, গাইজ এতিয়া বাজিছে 12টা আৰু আমি চিনেমা চাই আহিলোঁ। আৰু এইফালে আমাৰ বাইদেউ, কেনে লাগিল চিনেমা চাই? ৰাতি বহুত দিনৰ আজি ৰাতি যোৱাৰ এক্সপিৰিয়েঞ্চ। গাইজ এই ৰাতি আমি অকলে দুজনী, কিমান মানিব লাগিব। 12:14 এক্সেক্ট হৈছে। এতিয়া তাই আৰু মই চিনেমা চাই আহিলোঁ। এই ৰাতি আজি অকলে ৰেকৰ্ড, মানে আৰু মাজে মাজে যাবও লাগে গাইজ, মন চনবিলাক ভাল লাগে। ফিল্মখন মজা লাগিছে কিন্তু আপোনালোকে যদি যোৱা নাই যাব আৰু যাব। আন্ধাৰ ইয়াত। বাই বাই।